জোহার আৰু স্বাগতম জনাইছোঁ আদিবাসী টকছত আশা অৰ্থাৎ অল আদিবাসী ষ্টুডেণ্টছ এছ'চিয়েশ্যন অফ আসামৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট লেট জাষ্টিন লাকৰাৰ পঞ্চমটি মৃত্যু বাৰ্ষিক উদযাপন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসমৰ সকলো ঠাইতে উদযাপন কৰা হ'ল। ঠিক তেনেকৈ আমাৰ মাৰ্ঘেটা ৰিজনেল আশা কমিটিৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ল। তাৰে এক এক্সক্লুচিভ প্ৰতিবেদন আপোনালোকক দেখুৱাবলৈ গৈছোঁ। জোহাৰ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি স্বৰ্গীয় জাষ্টিন লাকৰাৰ পঞ্চম বাৰ্ষিক মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা হৈ সদৌটি অসমবাসীৰ ৰাইজলৈ পঞ্চম বাৰ্ষিক আশাৰ ফাউণ্ডাৰ স্বৰ্গীয় জাষ্টিন লাকৰাৰ শ্ৰদ্ধাঞ্জলি দিৱসৰ উপলক্ষে সকলো অসমবাসী ৰাইজলৈ শ্ৰদ্ধাঞ্জলিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। স্বৰ্গীয় জাষ্টিন লাকৰাৰ জন্ম হৈছিল 1970 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখে আৰু মৃত্যু হৈছিল 2015 চনৰ জুলাই মাহৰ 13 তাৰিখ আজিৰ দিনতেই। গতিকে আদিবাসী ছাত্ৰ সন্থাৰ কলা কৃষ্টি ভাষা সংস্কৃতিৰ লগতে আদিবাসীৰ প্ৰকৃত পৰিচয়, আদিবাসীৰ জাতিটোৰ জাতি মাটি ভেটিৰ লগতে আদিবাসীৰ সাংবিধানিক অধিকাৰৰ এই বৃহৎ স্বাৰ্থত এই পবিত্ৰ সংগঠন আদিবাসী ছাত্ৰ সন্থা জন্ম হৈছিল। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি সমগ্ৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আজি সামাজিক শৈক্ষিক আৰু স্বাস্থ্যৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কাম কৰি গৈ আছে। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সদৌটি অসমবাসীৰ ৰাইজলৈ পঞ্চম বাৰ্ষিক স্বৰ্গীয় জাষ্টিন লাকৰাৰ মৃত্যুৰ শুভেচ্ছা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সদৌ অসমবাসী ৰাইজলৈ শুভেচ্ছা আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সদৌ অসমবাসী ৰাইজলৈ অসমৰ এই পবিত্ৰ সংগঠনক সহায় সহযোগিতা দিহা পৰামৰ্শৰ লগতে একেলগে জাতি জনগোষ্ঠী ভাষা কলা কৃষ্টিৰ আৰু সবেই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি একেলগে আমাৰ আদিবাসী জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ এটা বৃহৎ স্বাৰ্থত আজি আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি পঞ্চম বাৰ্ষিক স্বৰ্গীয় জাষ্টিন লাকৰাৰ মৃত্যু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। ধন্যবাদ।